নমস্কাৰ, আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। ৰবিবাৰৰ দিনটোত মোৰ এটা বিশেষ কাম থাকে, আপোনালোকৰো কাম থাকে, সকলো ব্যস্ত হৈ পৰোঁ ঘৰৰ নামত। বজাৰ এখন থাকে আৰু ইয়াৰ উপৰিও মোৰ এটা কাম থাকে, ইয়াক গানৰ স্কুললৈ আনিব লগা হয়। এনেকৈ ইয়াক গানৰ স্কুলৰ পৰা এইমাত্ৰ ল'লোঁ। আজি ৰবিবাৰ আৰু সপ্তাহৰ প্ৰথম দিনটোক ৰবিবাৰ বুলি বিবেচনা কৰা হয় আৰু এই ৰবিবাৰক আমি দেওবাৰ বুলিও কওঁ। আৰু আজি হয়তো আপোনালোক সকলোৱে ৰবিবাৰৰ দিন বুলি মনে পচন্দৰ এসাঁজ খাবলৈ বুলি হয়তো বজাৰলৈ সকলো ওলাই গৈছে। ৰবিবাৰ কেনেকৈ হ'ল, এই বিশেষ বাৰটোত কেনেকৈনো বন্ধ হ'ল বা আমি কেনেকৈ সকলোৱে বন্ধ দিন হিচাপে পালন কৰিবলৈ সুবিধা পালোঁ। ৰবিবাৰ শব্দটো সংস্কৃত ভাষাৰ পৰা অহা আৰু ৰবি মানে হৈছে সূৰ্য আৰু বাৰ মানে হ'ল দিন, অৰ্থাৎ সূৰ্যৰ দিন। আৰু অসমীয়াত আমি ৰবিবাৰক দেওবাৰ বুলি কওঁ। দেও মানে হৈছে ঈশ্বৰ বা দেও, অৰ্থাৎ দেওবাৰ দিনটো ঈশ্বৰৰ দিন। এই যে দেওবাৰৰ দিনটোত আমি বন্ধ দিন হিচাপে পালন কৰোঁ, সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান, চৰকাৰী শিক্ষানুষ্ঠান, বেচৰকাৰী খণ্ডৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠান, দোকান পোহাৰ আদি সকলো বন্ধ থাকে। এই বন্ধৰ আঁৰত এজন বিশেষ ব্যক্তিৰ এক বিশেষ অৰিহণা আছিল আৰু সেই বিশেষ ব্যক্তিজনৰ নামেই হৈছে মাৰাঠী শ্ৰমিক নেতা নাৰায়ণ মেঘাজী লখণ্ডে। ভাৰতবৰ্ষত যেতিয়া ব্ৰিটিছে শাসন কৰিছিল, সেই সময়খিনিত ভাৰতবৰ্ষৰ শ্ৰমিকসকলৰ ওপৰত ব্ৰিটিছে বৰ্বৰ অত্যাচাৰ কৰিছিল। ব্ৰিটিছৰ কঠোৰ শাসনত পৰি শ্ৰমিক নেতাসকলে নিজৰ পৰিয়ালটোক সময় দিবলৈ অকণমানো সময় পোৱা নাছিল। তেওঁলোকে কেৱল মাত্ৰ অনুশাসনৰ নামত পৰি ব্ৰিটিছৰ সেই কঠোৰ নিৰ্দেশনাৰ বলি হৈ নিজকে কামত মনোনিৱেশ কৰিব লগা হৈছিল। আৰু সেই সময়খিনিত মাৰাঠী সেই শ্ৰমিক নেতা নাৰায়ণ মেঘাজী লখণ্ডে ব্ৰিটিছ প্ৰশাসনৰ আগত এটা বিশেষ প্ৰস্তাৱ ৰাখিছিল যে ভাৰতবৰ্ষৰ শ্ৰমিকসকলে সপ্তাহৰ এটা দিনত বন্ধ পাব লাগে, যি বন্ধৰ জৰিয়তে শ্ৰমিকসকলে পৰিয়ালৰ লগতে সমাজখনৰ কাৰণেও কিছু সময় দিব পাৰে। কঠোৰ সংগ্ৰাম, অহোপুৰুষাৰ্থ, তেওঁৰ কষ্টৰ ফলশ্ৰুতিত অবিৰত 7টা বছৰৰ প্ৰচেষ্টাৰ অন্তত 1889 চনৰ 10 জুনত ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষত দেওবাৰৰ দিনটোক আনুষ্ঠানিক বন্ধ দিন হিচাপে ঘোষণা কৰে। আৰু ব্ৰিটিছে শাসন কৰা সেই সময়ৰ পৰা স্বাধীন হোৱাৰ পৰৱৰ্তী আজিৰ এই সময়খিনিলৈকে আমি সকলোৱে দেওবাৰ দিনটোত বন্ধ দিন হিচাপে উদযাপন কৰি আছোঁ। ইয়াৰ আঁৰত কিছুমান বিশেষ কাৰণ আছিল। ব্ৰিটিছসকল আছিল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক আৰু তেওঁলোকে দেওবাৰে চাৰ্চলৈ গৈছিল ভগৱানক উপাসনা কৰিবলৈ। আৰু তেতিয়া শ্ৰমিকসকলে এটা কথা দাবী কৰিছিল যে ব্ৰিটিছসকলে যদি দেওবাৰে ভগৱানক স্মৰণ কৰিব পাৰে, তেতিয়াহ'লে আমিও তাৰ সুবিধা পাব লাগে। ইয়াৰ উপৰিও শ্ৰমিকসকলে যে সপ্তাহৰ 7টা দিনেই কষ্ট কৰিব লগা হৈছিল, এটা দিন মানসিক অৱসাদ, ইয়াৰ উপৰিও পৰিয়ালটোক বা সমাজখনক অকণমান সময় দিয়াৰ কাৰণে এটা বন্ধ দিনৰ তেওঁলোকে দাবী কৰিছিল। মুঠৰ ওপৰত যি কি নহওক, আজিৰ এই দেওবাৰ এনে হোৱা নাই। আজিৰ এই বাৰটোত আমি যে এটা বন্ধ দিন, অৱসৰ বিনোদনৰ দিন হিচাপে পাইছোঁ, তাৰ আঁৰত এটা মাৰাঠী শ্ৰমিক নেতা নাৰায়ণ মেঘাজী লখণ্ডেৰ নাম স্মৰণ কৰিব লাগিব। বাৰু যি কি নহওক, আজিৰ এই দেওবৰীয়া বিশেষ দিনটোত আপোনালোক সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পুনৰবাৰ সকলোলৈকে শ্ৰদ্ধা জনাই সামৰিছোঁ। সকলো ভালে থাকিব। নমস্কাৰ।